নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে আৰু আপোনালোক সকলোকে পুনৰবাৰ মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি মই বহুত দিনৰ পিছত ডেইলি ব্লগ লৈ আহিছোঁ। গোটেই দিনটো মই আজি আপোনালোকৰ লগত কটাম। আচলতে মই ৰাতিপুৱা 6টা বজাত উঠিলোঁ। উঠি মোৰ আজি ঘৰত বহুত বেছি কাম আছিলে, কাৰণ ঘৰটো বহুত দিন মানে বহুত লেতেৰা হৈ গৈছিলে, আৰু সেইটো কাৰণে আজি ৰাতিপুৱাৰ পৰা চাফা কৰিছোঁ গোটেই ঘৰটো। আৰু এতিয়া মই যাব ওলাইছোঁ নাৰ্চাৰী, কাৰণ মোৰ প্লান কেইটাও বেয়া হৈ গৈছে, গতিকে ঠিক কৰিবৰ কাৰণে মই নাৰ্চাৰী গৈছোঁ। আৰু তাৰপিছত মই গোটেই দিনটো আপোনালোকৰ লগত কটাম, আৰু বহুত কাম আছে দিনটো, গতিকে ভিডিঅ'টো আৰম্ভ কৰি লওঁ। আৰু গোটেই গাড়ীখনত প্লেণ্ট লৈ আহিছোঁ, ডিগ্গিটো ভৰাইছোঁ, চিটতো ৰাখিছোঁ, আগৰ ফালেও ৰাখিছোঁ। ইমান বেছি গৰম, আমাক দীপক দেখা কেনেকৈ পৰি আছে দীপে, আৰু আমি ক'ত এনেকৈ বহি আছোঁ চাবনে? এয়া চাম, আমি গোটেই টাববোৰ ঠিক কৰিব আনিছোঁ, আৰু ইয়াতে টাইম লাগিব সেইকাৰণে গৰমত পৰা বহি গৈছোঁ। মই গৰমত বহি গৈছোঁ, বহুত বেছি ৰ'দ, বাপৰে, সেইকেইটা ঠিক কৰি লৈ যাওঁ। আৰু এইফালে দাদাই টাবকেইটা ঠিক কৰি আছে। গছকেইজোপাত নতুনকৈ মাটি আৰু সাৰ দিছোঁ, কাৰণ মই আগতে যেতিয়া আনিছিলোঁ সেয়াই মাটি সাৰ দিয়া। মাজতে মই এবাৰ চেঞ্জ কৰিছিলোঁ, কিন্তু তথাপিও বেয়া হৈ গৈছিলে, আৰু সেইটো কাৰণে আজি নতুনকৈ সাৰ মাটি দিলোঁ। চব পিছফালে এয়া ডিগ্গিটো জেগা নাই, ইয়াতেও জেগা নাই, গোটেই ভিৰ হৈ গৈছে বস্তু প্লেণ্টেৰে। আৰু এয়া চুবু আৰু ধুনক জংঘলৰ মাজত সোমাই দিছে। কেনেকুৱা লাগিছে? মজা লাগিছে। কেনেকুৱা লাগিছে? তো এতিয়া হৈ গ'ল, আমি সেই ৰাতিপুৱাৰ পৰা ল'লোঁ, ইয়াতে বৰ ধুনীয়াকৈ কৰি দিলে বস্তুবোৰ। এতিয়া ঘৰলৈ গৈ আছোঁ, ঘৰত গৈ আকৌ জেগাই জেগাই চব চিজিল কৰিব লগা আছে। অ' মাই গড, মোৰ ইমান মনটো ভাল লাগিছে। আমি গৈ আছোঁ এতিয়া মুভি চাবলৈ। কি গৰম, বাপৰে। তো মোৰ ঘৰৰ কাম চাম কৰি শেষ হোৱাৰ পিছত পিংকুৱে ক'লে ৰেডি হ, আমি মুভি চাবলৈ যাওঁ। গতিকে মই দৌৰাদৌৰিকৈ ৰেডি হ'লোঁ, আৰু এতিয়া আমি গৈ আছোঁ মুভি চাবলৈ। ক'ত গৈ আছোঁ? তো আমি ক'ত গৈ আছোঁ? কোনটো হলত গৈ আছোঁ? আমি গৈ আছোঁ ইনক্স। ইনক্স বহুত ধুনীয়া হয় হলটো, মই দেখোঁ। ইনক্স বুলি ক'লোঁ, কিন্তু ইনক্স উচ্চাৰণ কৰে নে আইনক্স উচ্চাৰণ কৰে মই নাজানো, অলপ কনফিউজ আছোঁ। গতিকে যদি ভুল উচ্চাৰণ কৰিছোঁ তেনেহ'লে প্লিজ ক্ষমা কৰি দিব। বিৰাট ধুনীয়া, তাতে গৈ গোটেইখিনি গমেই পাব কেনেকুৱা। যোনে যোনে গৈছে তেওঁলোকেতো জানেই, আৰু যোনে যোনে যোৱা নাই তেওঁলোকৰ কাৰণে মই দেখুৱাই আছোঁ। লাষ্ট গেটত ন? লাষ্ট গেটত আছে, অভাৰব্ৰিজৰ তলত। আৰু গৈ থাকোঁতে এয়া লাগিলে জাম, এয়া হ'ল গুৱাহাটীৰ জাম। আগৰ পৰাই লাগিছিলে, এতিয়া আৰু বেছি জাম হৈছে, কাৰণ এয়া ব্ৰিজবোৰ বনাই আছে, সেইটো কাৰণে বহুত বেছি জাম। আৰু যোনে জু-ৰোডৰ ছাইডে থাকে জানেই ইমান বেছি জাম লাগে, ভয় লগা হৈ গৈছে জামৰ কাৰণে ওলাই যাবলৈও। আৰু ইফালে ইমান গৰম, এতিয়া জামটো ভাঙিলে, আৰু আমি এতিয়া গৈ আছোঁ। মুভি আছে এটা পাছৰ পৰা, আৰু এতিয়া অলৰেডি 12:45 হ'ল। পাম নে নাই নাজানো, যিমান পাৰোঁ আমি সোনকালে গৈ আছোঁ। আৰু টিংকুৰ বন্ধু, মোৰ দাদা হয়, বাবাদাই টিকেট কাটি তাতে আমাৰ কাৰণে ৰৈ আছে, আৰু আমি যিমান পাৰোঁ সোনকালে গৈ আছোঁ। আৰু এইয়া মলটো দেখিছে, ব্ৰিজখনৰ তলতে এয়া মল, আৰু এইটো মলৰ ভিতৰত আমি সোমাই আহিলোঁ এতিয়া। আৰু ভিতৰত গৈ আমি ফাৰ্ষ্ট পাৰ্কিং কৰি ল'ব লাগিব, তাৰপিছত আমি বাবাদাক লগ কৰি ল'ম। আৰু এইয়া হ'ল তলত পাৰ্কিং, দেখিছে, এইয়া গাড়ী আমি পাৰ্ক কৰিলোঁ। আৰু এতিয়া আমি যাম, এতিয়া বাবাদাক লগ কৰিম। কোনটো ফ্ল'ৰত আছে মই নাজানো, পিংকুৱেহে জানে। তো এতিয়া ফাৰ্ষ্ট বাবাদাক লগ কৰোঁ, বাবাদাৰ ওচৰত টিকেট আছে। আৰু যিহেতু অলপ টাইম আমাৰ হাতত আছে, আমি ভাবিছিলোঁ দেৰি হৈ যাব, কিন্তু অলপ টাইম আমি হাতত পাই গ'লোগৈ। এয়া বাবাদাক লগ পালোঁ। বাবাদা, হাই কৈ দিয়া। এইয়া হাই। আৰু এতিয়া আমি যাওঁ ডাইৰেক্ট চিনেমা হললৈ
চিনেমা চাবলৈ টাইম হৈছে যিহেতু আৰু ফাইনেলি আমি আহি পালোঁ এইয়া আইনক্স চিনেমা হল আৰু আপোনালোকক দেখুৱাওঁ এতিয়া কিমান ধুনীয়া হলটো অকণমান চাই যাওক আপোনালোকেও বহুতেই বেছি ধুনীয়া চাব Whispered promises straight to my heart. I'd never noticed, but you were never there, you were never there. Hey, you gave me roses, set me apart. All I felt was bliss, but you were never there, you were never. I want us to be what we used to be this night. Baby, just another fight, but you don't wanna see me cry. There is no way that it's never going there. I think it better and I swear I'll follow you no matter where. Think it better when I swear follow you no matter where. Think it better when I swear. আমাৰ মুভি চোৱা হ'ল আৰু মুভি চোৱা হোৱাৰ পিছত আমি গ্ৰাউণ্ড ফ্ল'ৰত আহিছোঁ আচলতে আজি মানুহেই নাছিলে চিনেমাখন চোৱাত আমি 3জন আৰু 2জন এক্সট্ৰা মানুহ আমি চিনি নাপাওঁ বাৰু তেওঁলোকক 5জন টোটেল 5জন মানুহ বাকী গোটেই হলটো খালী আছিলে আচলতে চিনেমাখনো খুব বৰিং আছিলে বাইদেৱে আৰু এতিয়া আমি আহিছোঁ খাবলৈ তলত খাই লওঁ বুলি ভাবিছোঁ খোৱাটো ইম্পৰ্টেণ্ট যিহেতু আৰু খাওঁ মানে অৰ্ডাৰ দিছে আৰু অৰ্ডাৰ দিয়া মানে মই ভাবিলোঁ অলপমান মই মাছাজ লৈ লওঁ আৰু যেতিয়া মাছাজ চেয়াৰখন দেখোঁ মই ৰ'ব নোৱাৰা হৈ যাওঁ গতিকে অলপমান মাছাজ লৈ লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ মোৰ মাছাজ লোৱা হ'ল আৰু এইফালে এওঁলোকে খোৱা আৰম্ভ কৰি দিলে আৰু ময়ো খাই লওঁ নাজানো কি কি অৰ্ডাৰ দিছিলে মই নাছিলোঁ অৰ্ডাৰ দিয়া টাইমত চ' এইয়া হট ডগ কোল্ড কফি অৰ্ডাৰ দিছে আৰু মই এতিয়া খাই লওঁ আৰু খোৱা লোৱা হোৱাৰ পিছত আমি আহিছোঁ অকণমান শ্বপিং কৰিম বুলি ভাবিছোঁ চাওঁচোন কি কৰোঁ তো আমি মুভি চালোঁ তাৰপিছত শ্বপিং কৰিম বুলি সোমালোঁ মলৰ ভিতৰত তাৰোপৰি এতিয়া তাৰপিছত মই আহিলোঁ তাৰপিছত শ্বপিং কৰাৰ বাবে সোমালোঁ তাৰপিছত শ্বপিং নকৰিলোঁ এতিয়া ঘৰলৈ বেক হৈ আছোঁ শ্বপিং নকৰিলোঁ নহয় নকৰালে কাৰণ মই গৈছোঁ কোৱা চুনা দিয়াত তুমি বহুত এক্সপাৰ্ট হয় নহয় মই একদম কম দামৰ টি চাৰ্ট ল'বলৈ কম দামী হ'লেও নিদিওঁ ইমান কম দামী হ'লেও নিদিওঁ মই 399ৰ টি চাৰ্ট ল'বলৈ গৈছিলোঁ সেইকেইটা ল'ম বুলি মই ভাবিছোঁ ইমান উস্তাদি মাৰি মোক ন সেই 2400ৰ কিবা ড্ৰেছ দেখাবলৈ লৈ গৈছে মোৰ ল'বলৈ মন নাই তেতিয়াহ'লে নালাগে দে ন পিছত ল'বি আৰু মই 399 কেইটা পাহৰিয়ে থাকিলোঁ কেনেকুৱা গেম খেলিলে মোৰ লগত মাইণ্ড গেম তাৰপিছত মই 399 কেইটাও ল'বলৈ নাপালোঁ মানে সেইটোকা হ'ল বাৰু যি কি নহওক মই এনেও অৰ্ডাৰ দিয়ে থৈ দিছোঁ এগালমান এতিয়া এখন চিনেমা দেখালে একদম মানে মাথা বিষ মই ইণ্টাৰভেললৈকে টোপনি মাৰিলোঁ তাৰপিছত অলপ চালোঁ বিৰাট বেয়া পালে বোলে মুভিখন চাই মই নামটো নকওঁ কাৰণ বেলেগে ভালো পাব পাৰে টিংকু বৰাই খুব বেয়া পাইছে মুভিখন চাই টোপনি মাৰিলে গোটেই টাইমটো আৰু মোৰো বৰ লাগিলে বাৰু ইমান এণ্টাৰটেইনিং নাছিলে এতিয়া ঘৰলৈ বেক হৈ আছোঁ আৰু কিবা ক'বা আৰু ঘৰত গৈ কি কৰিবা আজি কি প্লেন পোষ্টাৰৰ আগতে মই ৰখি আছোঁ এক মিনিট মই দেখাই আছোঁ এয়া পোষ্টাৰ লাগি আছে আমাৰ 10 জুনত চিনেমাখন ৰিলিজ হ'ব ক্ৰান্তি আমি 2জনে কৰিছোঁ কিন্তু এইখন বহুত আগতে কৰিছোঁ আমি চিনেমাখন 4 বছৰমান আগতে কৰা গতিকে নাজানো কেনেকুৱা হয় 4 বছৰ আগত অলপ বেলেগ আছিলোঁ এতিয়া বেলেগ হ'ল বহুত ডিফাৰেঞ্চ আহি যাব তথাপিও চাওঁ কেনেকুৱা হয় 10 তাৰিখে জুনত আপোনালোকে চাবলৈ যাব বুলি আশা থাকিলে আৰু এতিয়া ঘৰলৈ বেক হৈ আছোঁ আজি নাজানো ঘৰ গৈ কি কৰিম তথাপিও ভিডিঅ'টো চাওঁচোন ইয়াতে শেষ কৰিম নে ঘৰ গৈ শেষ কৰিম এতিয়া ঘৰ গৈ আছোঁ তাৰপিছত লগ পাই আছোঁ অথনি কৈছিলে নহয় আপোনালোকক যে আজিকালি গুৱাহাটীত বহুত বেছি জাম লাগে আগত ব্ৰিজ বনোৱা আৰু এইটো য়েল্ল' কালাৰ বিল্ডিংটো যে এইটো মোৰ জিম হয় আৰু এতিয়া মই ঘৰলৈ গৈ আছোঁ কিন্তু পাম কেতিয়া নাজানো কাৰণ জামত ফচি আছোঁ 1 ঘণ্টাৰ পৰা চ' মই ঘৰ আহি পালোঁ আৰু ঘৰ আহি পাই এতিয়া এয়া চাওক এয়া ৰেডি কৰিছোঁ মই ভাবিছোঁ বহুত দিন ৰীল বনোৱা নাই কেইটামান ৰীল বনাই লওঁ সেইকাৰণে কি হয় মই যেতিয়া ঘৰত থাকোঁ তেতিয়া মোৰ এক্সট্ৰাকৈ ওলাই পিনে ৰীল বনাবলৈ মন নাযায় কাৰণ মই বহুত এলেহুৱা
উপায় নাই মোৰ এক্সট্ৰাকৈ আকৌ ভালকৈ ওলাই মিলি ৰীল বনাবলৈ একেবাৰে মন নাযায় কাৰণ ইমান বেছি গৰম ঘৰত যেনেকৈ থাকোঁ মোৰ তেনেকৈ থাকিবলৈ মন যায় সেইকাৰণে মোৰ ভিডিঅ' বনোৱা নহয় কাৰণ ইমান গৰমত মই কাপোৰ চেঞ্জ কৰি থাকিবলৈ বিৰাটেই দিগদাৰ পাওঁ সেইটো কাৰণে মই ৰীল মানে বনোৱা নহয় তো ক'ৰবাত যেতিয়া ওলাই যাওঁ মই ৰেডি হৈ যাওঁ সেইকাৰণে সেইখিনি টাইমতে মই ৰীল বনাওঁ আৰু যি মই আজি ওলাই গৈছিলোঁ আৰু আজি ৰেডি হৈয়ে আছোঁ সেইটো কাৰণে মই ভাবিলোঁ দুটামান ৰীল বনাই লওঁ আৰু এয়া সেইকাৰণে মই পূৰা ৰেডি কৰিছোঁ এয়া দেখিছোঁ পিছফালে চব ৰেডি কৰিছোঁ আৰু এতিয়া ৰীল বনাওঁ আৰু টিংকু বৰাই আহিয়ে ফ্ৰেছ হৈ টিভি চাবলৈ লৈছে মই ৰীল বনাই উঠি অকণমান সৰু সুৰা কাম আছে সেইখিনি কৰি মই দেখাই গৈ আছোঁ ৰীল বনোৱা হ'ল আৰু ৰীল বনোৱা হোৱাৰ পিছত ফ্ৰেছ হৈ অকণমান ধূপ ধূনা জ্বলালোঁ ঘৰত সন্ধিয়া সময়খিনি সেইখিনি কৰা হয়েই চব হোৱাৰ পিছত এখন মুভি চাই দিওঁ বুলি ভাবিলোঁ গতিকে আৰামছে বহি মুভি এখন চালোঁ আৰু তাৰপিছত এতিয়া ভাত বনাবলৈ আহিলোঁ এয়া লোকেল চিকেন বনালোঁ আৰু মোৰ এতিয়া একেবাৰে ভাত খাবলৈ মন নাই কাৰণ মোৰ পেট একেবাৰে ফুলি আছে চ' বাকীবোৰৰ কাৰণে বনালোঁ আৰু ৰাতি চবে ভাত খাই শুলে মোৰ ভাত খাবলৈ মন নগ'ল কাৰণ মোৰ পেট ফুল হৈ আছিলে আৰু তেনেকৈ শুই গ'লোঁ সোনকালে তো এয়াই আছিলে গোটেই ভিডিঅ'টো কেনেকুৱা পালে জনাব যদি ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যোনে যোনে কৰিছে থেংক ইউ ছ' মাছ আৰু যোনে যোনৰ কাৰণে প্লিজ কৰি দিব গোটেই ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ লাভ ইউ